নমস্কাৰ বন্ধু বান্ধৱীসকল মটিভেশ্যনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি জনাম যে যিসকল ছোৱালী বা মহিলাৰ এই 5টা অংগ ডাঙৰ তেওঁলোকৰ স্বামী সদায় সন্তুষ্ট হৈ থাকে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। ছোৱালীক যেনেকৈ নিজৰ শৰীৰটো আকৰ্ষণীয় কৰি তুলিবলৈ ধুনীয়া হ'ব লাগে, ঠিক তেনেদৰে ডিজাইন কৰা শৰীৰৰ অংগবোৰেও তেওঁলোকৰ সৌন্দৰ্যক উজ্জ্বল কৰি তোলে। ধুনীয়া হ'লেও যথেষ্ট নহয়, কিছুমান গুণ থাকিব লাগে, যেনে প্ৰতিভা, সুন্দৰ হাতৰ কাম ইত্যাদি, যিয়ে তেওঁলোকৰ ভৱিষ্যত অতি সুন্দৰ কৰি তোলে। এই সকলোবোৰ আঁৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ভাগ্য। এগৰাকী ছোৱালীৰ ভাগ্যৰ আঁৰত এই 5টা শৰীৰৰ অংগ অতি গুৰুত্বপূৰ্ণ। মহিলাৰ এই 5টা শৰীৰৰ অংগই কয় যে তেওঁলোক কিমান ভাগ্যৱান। গতিকে এই 5টা অংগ কি আমি জানিম। তাৰে প্ৰথম অংগটো হ'ল নাভি। আমাৰ সকলোৰে নাভিৰ গঠন বেলেগ বেলেগ, কিছুমান সৰু আৰু কিছুমান ডাঙৰ। যিসকল মহিলাৰ নাভি আনতকৈ ডাঙৰ হয় তেওঁলোকে জীৱনত অতি চহকী আৰু তেওঁলোক সৌভাগ্যৰ প্ৰতীক। দ্বিতীয়তে চুলি। কোৱা হয় ছোৱালীৰ মূৰৰ চুলিয়ে তাইৰ সৌন্দৰ্য আটাইতকৈ বেছি বৃদ্ধি কৰে। কেৱল সৌন্দৰ্যই নহয়, যদি এগৰাকী ছোৱালীৰ মূৰত দীঘল আৰু ডাঠ চুলি থাকে তেন্তে তাই কেৱল ধুনীয়াই নহয়, জীৱন্ত সুন্দৰ হয়। তৃতীয়তে কাণ। যি ছোৱালীৰ কাণ ডাঙৰ আৰু দীঘল সেই ছোৱালীৰ বাবে দেৱতা অতি অনুকূল। তেওঁলোকৰ আয়ুস দীঘলীয়া হয় আৰু বাস্তৱ জীৱনত তেওঁলোক অতি ভাগ্যৱান হয়। ঠিক তেনেদৰে 4 নম্বৰে হাত। দীঘল আৰু কোমল হাত থকা মহিলাৰ জীৱন অতি ভাগ্যৱান আৰু সুখী হয়। 5 নম্বৰে ভৰি। ছোৱালীৰ ভৰিৰ গঠনে তেওঁলোকৰ জীৱনত ভৱিষ্যত গঢ়ি তোলাত সহায়ক হয়। এই ভৰি দুখন তুলনামূলকভাৱে দীঘল আৰু ধুনীয়া হ'লে যিকোনো কামত সফল হয় আৰু তেওঁলোক অতি বুদ্ধিমান আৰু বিচক্ষণ হয়। ভিডিঅ'টোৰ পৰা যদিহে কিবা এটা জানিব পাৰিছে তেনেহ'লে নিশ্চয় এটা লাইক দিব। আনহাতে এনেকুৱা ধৰণৰ মটিভেশ্যন বাৰ্তাবোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।